বন্ধুসকল, আজি অলপ নতুন ৰূপত নতুন ড্ৰেছত ওলাইছোঁ। গতিকে আজি আমাৰ পিতৃদেৱৰ তিথি, বছৰেকীয়া তিথি। সেই উপলক্ষে সত্ৰত অলপ নাম প্ৰসংগ কৰিম বুলি ভাবিছোঁ। গতিকে আহক আমি সত্ৰৰ ফালে অলপ আগবাঢ়ি যাওঁ। বৰ্তমান সময়ত হৰি নামেই যেন একমাত্ৰ ঐশ্বৰিক শক্তি লাভ কৰাৰ উপায়। গতিকে আমি সকলোৱে মিলি হৰি নামৰ ধ্বনি উচ্চাৰণ কৰিব লাগে। আহক মাধৱদেৱ স্থাপিত চাৰাবৰী সত্ৰত অলপ হৰি নামৰ ধ্বনিৰে মুখৰিত হওক। সত্ৰ চৌহদ আমি শুনি লওঁ সেই হৰি নামৰ ধ্বনি।